Audio Jungle. প্লাষ্টিকৰ বিৰুদ্ধে তৎপৰতাৰ জনতাবৰণত আজিৰে পৰা নচলিব প্লাষ্টিকৰ সামগ্ৰী। কাইলৈৰ পৰা সমগ্ৰ দেশত নিষিদ্ধ হ'ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক। জনতাবৰণত নিষিদ্ধ হ'ল 50 মাইক্ৰনৰ তলৰ প্লাষ্টিকৰ কেৰি বেগ। তাৰে লগতে নিষিদ্ধ কৰা হ'ল ডিছপ'জেবল পানীৰ বটল। তাৰে লগতে বন্ধ কৰা হ'ল ডিছপ'জেবল গ্লাছ, প্লেট, চামুচ, কাপ, ট্ৰে, চিপছৰ পেকেট আদি। আৰু ইয়াৰ লগতে থাৰ্মকলৰ সকলৰ সামগ্ৰী নিষিদ্ধ কৰা হ'ল জনতা ভৱনত। চৰকাৰী সভাত কেৱল ব্যৱহাৰ হ'ব কাগজৰ কপাহে। মুঠতে জনতা ভৱনত আজিৰ পৰা নিষিদ্ধ হ'ল প্লাষ্টিক আৰু কাইলৈৰ পৰা সমগ্ৰ দেশত নিষিদ্ধ কৰা হ'ব প্লাষ্টিকৰ সামগ্ৰী। লাইভ এট আছাম ৰিপৰ্ট।